নমস্কাৰ আপোনাক সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ফ্ৰেছ ভিডিঅ'লৈ। আমাৰ অসমৰ শিক্ষামন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰীক্ষা সন্দৰ্ভত ইউনিভাৰ্চিটি পৰীক্ষা সন্দৰ্ভত এক মন্তব্য আগবঢ়াইছে যে পৰীক্ষাসমূহ হ'বনে নহয় আৰু হ'লে কি পদ্ধতিত হ'ব, কেনেকুৱা ধৰণৰ পদ্ধতি হ'ব সেই সম্পৰ্কে এক মন্তব্য আগবঢ়াইছে আৰু সেই মন্তব্যসমূহ এটা আৰ্টিকলত প্ৰকাশ পাইছে। সেই আৰ্টিকলটো মই আপোনালোকক স্ক্ৰীণত দেখাইছোঁ, এইটো পঢ়ি দেখাম আপোনালোকক। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে কিখিনি কথা কৈছে ইয়াতে লিখা আছে আৰু তেখেতৰ নিজৰ বক্তব্যখিনিও মই আপোনালোকক দেখাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে বুজি পাব। নতুন যদি চেনেলটোত আপুনি তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক ইম্পৰ্টেণ্ট আপডেটসমূহ পাই থাকিবৰ বাবে। ধন্যবাদ। চাওক ইয়াতে লিখা আছে, এই আৰ্টিকলটো NDTV নিউজ পৰ্টেলৰ পৰা পাইছোঁ আমি, যিটো এটা ৱেবছাইট NDTV নিউজৰ আছে তাৰ পৰা আমি পাইছোঁ। চাওক ইয়াতে লিখা আছে অনলাইন ইউনিভাৰ্চিটি এক্সামছ নট পচিবল আছাম এডুকেশ্যন মিনিষ্টাৰ। তলত লিখা আছে আছাম এডুকেশ্যন মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা said that online exams for university students of Assam will not be possible as a large number of students come from poor economic backgrounds। মানে এতিয়া কৈছে যে আমাৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ইউনিভাৰ্চিটিৰ যি অনলাইন এক্সাম, যি অনলাইন এক্সামৰ কথা কৈছে, সেই অনলাইন এক্সাম আমাৰ অসমত সম্ভৱপৰ নহয়, কাৰণ আমাৰ অসমৰ বেছিভাগ ইউনিভাৰ্চিটি ষ্টুডেণ্টেই মানে দুখীয়া ঘৰৰ পৰা বিলং কৰা। গতিকে তাৰ পিছত লিখিছে নিউ দিল্লীৰ পৰা প্ৰকাশিত পাইছে, এই যিটো দেখাই আছোঁ আপোনালোকক, যিটো পৰ্টেলত দেখাই আছোঁ, এইটো নিউ দিল্লীৰ পৰা এইটো নিউজ প্ৰকাশ পাইছে। ইয়াতে লিখা আছে আছাম এডুকেশ্যন মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা অন Saturday said that conducting online exam for university students of Assam will not be feasible। মানে ইউনিভাৰ্চিটি সেইটো কথাই কৈছে, অনলাইন এক্সামটো সম্ভৱপৰ নহয়। দ্য মিনিষ্টাৰ ডিউৰিং এ প্ৰেছ কনফাৰেন্স said that many students are from poor economic backgrounds and lack the basic requirements of an online examination। গতিকে আমাৰ অসমৰ এইটো সঁচা কথা, একদম সত্য কথা হয়। বেছিভাগ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টে, যিসকল ইউনিভাৰ্চিটিত পঢ়ে তাৰে বেছিভাগ ষ্টুডেণ্টেই দুখীয়া ঘৰৰ পৰা বিলং কৰা, নহয় জানো? তেওঁলোকৰ এণ্ড্ৰইড ফোন নাই বা তেওঁলোকে নেট পেক ভৰাবলৈ পইচাৰ অভাৱ, বা গতিকে সেই সম্পৰ্কত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো সঠিক কথা কৈছে যে অনলাইন এক্সামিনেশ্যন সম্ভৱপৰ নহয়। তাৰপিছত লিখিছে ইট উইল বি ভেৰি ডিফিকাল্ট ইন আছাম টু কণ্ডাক্ট অনলাইন এক্সামিনেশ্যন। দেয়াৰ আৰ মেনি প'ৰ ষ্টুডেণ্টছ উইদাউট ৰিচ'ৰ্চেছ এছেঞ্চিয়েল ফৰ এন অনলাইন এক্সাম, মিষ্টাৰ শৰ্মা ছেইড। মানে তেখেতে কৈছে যে যিখিনি অনলাইন এক্সামৰ বাবে যেনে ধৰক যিখিনি বস্তু লাগে, যেনে লেপটপ এটা লাগিব পাৰে, বা ভাল নেটৱৰ্ক কানেকশ্যন এটা লাগিব পাৰে, বা মোবাইল ফোন এটা ভাল এটা মোবাইল ফোন এটা লাগিব পাৰে। গতিকে সেইখিনি ৰিকুৱাৰমেণ্ট আমাৰ অসমৰ প্ৰতিগৰাকী ষ্টুডেণ্টে মানে প্ৰায় 80% ষ্টুডেণ্টেই নোৱাৰে। সেইটো কথা সত্য কথা একদম, 20%হে কিবা কৰি পাৰে। তাৰপিছত লিখিছে দ্য মিনিষ্টাৰ ফাৰ্ডাৰ ছেইড ডেট এ মিক্সড মোড অফ এক্সাম অনলাইন অৰ এণ্ড অফলাইন উইথ এন অপশ্যন ফৰ কেণ্ডিডেটছ উইদাউট ৰিচ'ৰ্চেছ টু চিট ফৰ এন অফলাইন এক্সামিনেশ্যন কেন বি হেল্পফুল। মানে মিনিষ্টাৰে কৈছে যে, মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে যিটো এক্সাম হ'ব সেইটো ষ্টুডেণ্টসকলৰ ওপৰত এৰি দিয়া হ'ব। মানে ষ্টুডেণ্টসকলে যিসকল ষ্টুডেণ্টে অনলাইন এক্সাম দিব বিচাৰে তেওঁলোকে অনলাইনভাৱে দিব পাৰিব, আৰু যিসকলে অফলাইন এক্সাম দিব বিচাৰে তেওঁলোকে অফলাইন হিচাপে এক্সাম দিব পাৰিব। অৰ্থাৎ এইটো সম্পূৰ্ণৰূপে ষ্টুডেণ্টসকলৰ ওপৰত এৰি দিছে যে ষ্টুডেণ্টসকলে অনলাইন অফলাইন এটা অপশ্যন চুজ কৰি এক্সামটো দিব পাৰিব। দ্য ৰিচেণ্ট UGC গাইডলাইনছ হেভ ইনষ্ট্ৰাক্টেড universities to conduct final year examinations in online offline or blended mode, online and offline mode by the end of September। UGC guideline এটা কৈছে, UGC গাইডলাইনৰ মতে অনলাইন বা অনলাইন অফলাইন যিকোনো এটা পদ্ধতিৰে ইউনিভাৰ্চিটি এক্সামটো ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ UGCয়ে একদম ফাইনেল গাইডলাইন দিছে। According to Mr. Sharma, online exams are possible for specific programs like medical, engineering, business management with small numbers of students who are already familiar with the system। মানে এটা কৈছে যে অনলাইন এক্সামটো তেওঁলোক সেইসকল ষ্টুডেণ্টৰ বাবে উপযোগী যিসকলে মেডিকেল, ইঞ্জিনিয়াৰিং, বিজনেছ মেনেজমেণ্ট আদি ক্ষেত্ৰত জড়িত হৈ আছে, আৰু সেইসমূহ ষ্টুডেণ্টৰ সংখ্যা কম, তেওঁলোকে পাৰে, তেওঁলোকে অলৰেডি মানে অনলাইন এক্সাম দিয়া তেওঁলোকৰ অভিজ্ঞতা আছে বা তেওঁলোকে সেইটো পাৰিব। চ' এটা সীমিত সংখ্যক ছাত্ৰ ছাত্ৰীৰ বাবেহে অনলাইন এক্সামটো আমাৰ অসমৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। For specific courses like medical and engineering with captive students who are familiar with the system, online exams may be possible, Mr. Himanta Biswa Sharma said। মানে মে বি মানে এনেধৰণৰ হ'ব পাৰে, মানে হ'ব পাৰে, এইটো নহয় যে হ'বই। এটা সীমিত সংখ্যক ষ্টুডেণ্টৰ মাজত সেইটো অনলাইন এক্সামটো সম্ভৱপৰ হ'ব পাৰে।
তাৰপিছত লিখিছে ইম্পৰ্টেণ্ট কথা, however BA MA university exams cannot be conducted online as this involve a large number of students, Mr. Sharma said. আৰু তেওঁ কৈছে যে BA MA পঢ়ি থকা ইউনিভাৰ্চিটি ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বেছি, অগণন বহুত ছাত্ৰ ছাত্ৰী আছে, গতিকে তেওঁলোকৰ পক্ষে এইটো সম্ভৱপৰ নহয়, অনলাইন এক্সামটো সম্ভৱপৰ নহয়। The idea of conducting final year university exams as per the UGC guidelines has not been well received in Assam. মানে UGC যি গাইডলাইন দিছে ফাইনেল ইয়াৰৰ এক্সামৰ ক্ষেত্ৰত, সেইটো আমাৰ অসমৰ পক্ষে গ্ৰহণ কৰাটো মানে সম্পূৰ্ণৰূপে গ্ৰহণ কৰাটো একদম সম্ভৱপৰ নহয়, কাৰণ আমাৰ কণ্ডিশ্যনটো ইমান ঠিক নহয় অনলাইন ক্ষেত্ৰত, কাৰণ অনলাইন ক্ষেত্ৰত ঠিক নহয় বা অফলাইন ক্ষেত্ৰতো বৰ্তমান ঠিক হোৱা নাই চিটুৱেশ্যনটো, যিহেতু COVID-19ৰ প্ৰভাৱ পৰি আছে। Recently, Postgraduate Students Union or PGSU Guwahati University said that universities should be allowed to use alternative forms of evaluation in place of exams. মানে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা UGC লৈ এক্সাম সন্দৰ্ভত মানে নীতি নিয়মসমূহ শুধৰাবৰ বাবে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিল, মই আপোনালোকক আগৰ ভিডিঅ'টোত জনাইছোঁ। চ' সেই সম্পৰ্কে ইয়াতে কৈছে যে আমাৰ ছাত্ৰ সন্থায়ো আমাৰ পৰীক্ষা সন্দৰ্ভত মানে নীতি নিয়মসমূহ শুধৰাবলৈ কৈছে, আমাৰ অসমৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ নীতি নিয়ম কৰিব দিছে। চ' সেইখিনি কথা উল্লেখ আছে আপোনালোকক, মই এইখিনি কথা ক'লোঁ আপোনালোকক। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অনলাইন বা অফলাইন যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন দিব বিচাৰে এক্সাম, তেওঁলোকে অনলাইন দিব পাৰে, যিসকলে অনলাইন দিব নোৱাৰে অফলাইন দিব বিচাৰে তেওঁলোকে অফলাইন দিব পাৰিব। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যখিনি আপোনালোকক মই যিখন প্ৰেছ মিটত যোৱা সংবাদমেলত তেখেতে এই কথাখিনি কৈছিলে এক্সাম সন্দৰ্ভত, গতিকে সেইখিনি আপোনালোকক মই দেখাই দিছোঁ, চাই লওক আপোনালোকে। It will be very difficult in Assam to conduct online examination, কাৰণ অসমত বহুত দুখীয়া মানুহ আছে যাৰ কোনো অনলাইনৰ পৰীক্ষা দিব পৰা ব্যৱস্থা নাই। অনলাইন আৰু অফলাইন দুইটা ব্যৱস্থা কৰিলে প্ৰব্লেম নাই, যে যোনে পাৰে অনলাইনত দিলে, যিসকল নাথাকিলে তেওঁলোকে অফলাইনত দিব পাৰিব। আৰু যদি স্পেচিফিক কোৰ্চ হয় ইঞ্জিনিয়াৰিং মেডিকেল, য'ত কেপটিভ ষ্টুডেণ্ট যোনে অলৰেডি অনলাইনত ভাল কৰি জানে, তেওঁলোকৰ কথাটো বেলেগ, কিন্তু ইউনিভাৰ্চিটিৰ BA MA পৰীক্ষাটো অনলাইনত সম্ভৱ নহয়। ইঞ্জিনিয়াৰিং কেন বি পচিবল, মেডিকেল ইজ পচিবল, চাম বিজনেছ মেনেজমেণ্ট ইজ পচিবল, য'ত কেপটিভ ষ্টুডেণ্ট, বাট হুৱেৰ লাৰ্জ নাম্বাৰ অফ ষ্টুডেণ্টছ আৰ দেয়াৰ, বহুতৰ ঘৰততো কম্পিউটাৰো নাই, ক'ৰ পৰা দিব? No problem.